গুড মৰ্ণিং। আজি হৈ গ'ল 29th নৱেম্বৰ আৰু আজি এটা বিশেষ দিন, কিয়নো আজি আহি আছে ঘৰলৈ ঘৰৰ মালিকনী, মানে কাইৰা আহি আছে। ক'ত এইকেইটা? চ' কথাটো এনেকুৱা যে গুৱাহাটীত এইটো ঘৰত মই আৰু দাদা থাকোঁ। চয়নিকা আছিলে কাইৰা হোৱা আগলৈকে, কিন্তু কাইৰা হোৱাৰ পিছত তাই দুলীয়াজান নামৰূপ এনেকৈ কৰিয়ে বেছিকৈ আছে। আহে ইয়ালৈ মাজে মাজে, কিন্তু ইমান দীঘলীয়াকৈ থকাকৈ অহা নাই। এতিয়া কাইৰা ডাঙৰ হ'ল, এবছৰে হ'ব এতিয়া, আৰু আহিম বুলি ভাবি আছিলে, ময়ো ভাবি আছিলোঁ আহক বুলি। তো আজি দিনটো হ'ল, আজি আহি আছে তেহেঁতি। পাবহি 4টামান বজাত, কিন্তু সিহঁতি আহি পোৱা আগত মোৰ অলপ কাম কৰিবলৈ বাকী আছে, কাৰণ এই ঘৰটোত অকলে থাকি থাকি এই ঘৰটোত বেচেলৰ ৰুম টাইপ হৈ গ'ল। দাদাও নাই, প্ৰায় 15 দিনমান হ'ল সি কৈ ঘৰত আছেগৈ, শিমলুগুৰিত আছেগৈ, আৰু মই ইয়াত অকলে থাকোঁ। মানে কি হ'ল, মই বেচেলৰ যেনেকৈ থাকে তেনেকুৱা হৈ গ'ল। চ' ৰুমটো ঠিক কৰিব লাগিব, ৰুমটো ঠিক কৰি কাইৰাক আনিবলৈ যাব লাগিব। কিহত আহি আছে সেইটো মই গাড়ীত উঠি ক'ম আপোনালোকক, কিন্তু তাৰ আগত মই ঠিক কৰিব লাগিব ঘৰটো। প্ৰথমতে ঘৰটো দেখাই দিছোঁ কেনেকৈ আছোঁ মই। ত' মোৰ ৰুমটো দেখাবলৈ গ'লে প্ৰথমতে হৈ গ'ল বিচনাখনত মই মানে আঁঠুৱাটো নুখুলোৱে বুলি ক'ব পাৰে, সপ্তাহত এদিন খোলোঁ। কাৰণ মই ৰাতিটোৱে থাকিবলৈ আহোঁ, দিনটো ওলাই যোৱা হয়, আৰু মই অকল বিচনা এই পাৰ্টটোৱে শুওঁ দেই, বাকীখিনি এনেই থাকে। চ' ইমান বেয়া নহয় বিচনাখন, সেইকাৰণে অকলে আঁঠুৱাত দুটা খুটি লগাওঁ, শুই যাওঁ, আকৌ ৰাতিপুৱা খুলি দিওঁ। এনেকুৱা ধুনীয়াকৈ জেগা ওলাই যায়, মোৰ কাম কৰিবলৈ হৈ যায়, আকৌ ৰাতি আঁঠুৱাত লগাই শুই যাওঁ। কিন্তু এতিয়া সিহঁতি আহিলে এনেকৈ নহ'ব, মই গোটেইখন এৰাওঁ। বেডশ্বীট চেডশ্বীটবিলাকো মই সপ্তাহত এদিন ধুওঁ, কিন্তু সিহঁতি আহিবৰ কাৰণে অলৰেডি ধোৱা বেডশ্বীট আছে, বেডশ্বীট পাৰিম, দেন পিল' কভাৰ চেঞ্জ কৰিম, ধুই মেলি চব টিপ টপ কৰি দিম এতিয়া। তাৰপিছত এইটো ৰুম যদি দেখাওঁ, এই ৰুমটো মানে আৰু বৰবাদ। ইয়াত চব চাইকেল টাইকেল চব ভৰাই থৈছোঁ। একচুৱেলি কি হ'ল, আমাৰ ইণ্টেৰিয়ৰ কাম চলি আছিলে, ক'ভিড টাইমত এইখিনি লেবাৰখিনি ঘৰলৈ গ'লগৈ, তাৰপিছত মোৰো ক'ভিড হ'ল, দেন টাইম নিমিলা হ'ল, সেনেকৈ কৰি কৰি কামখিনি পেণ্ডিং হৈ আছে। এতিয়া দাদা আহিলে হ'ব কামখিনি, সি আছেগৈ শিমলুগুৰিত, সি অহাৰ পিছত লাহেকৈ এই কামখিনি এই বছৰৰ ভিতৰতে কমপ্লিট কৰিব লাগিব। কিন্তু এই ৰুমটো পূৰা ষ্ট'ৰ ৰুম নিচিনা হৈ গ'ল। এখন হ'ল মোৰ চাইকেল, এইবিলাক বস্তু, হেলমেট, টেবুল বৰবাদ। মই বাহিৰৰ পৰা আহিয়ে ইয়াতে বস্তুখিনি থওঁ, চাবি তাবি ইয়াতে থওঁ, ব্ৰুনৰ বিস্কুটো ইয়াতে আছে, কাপোৰ চাপোৰ এনেকৈ চব এইবিলাক চব ঠিক কৰিব লাগিব, নহ'লে মোৰ অৱস্থা বেয়া। কিটচেনটো কি হৈ আছে চাওঁচোন। কিটচেনটো যেনিবা এইকেইটা ধুলে হৈ যাব, বাকীটো ইমান লেতেৰা হোৱা নাই বাৰু মোৰ হিচাপত। এইটো মাহঁতৰ ৰুম হয়, বাট এইটো ষ্ট'ৰ ৰুম টাইপে হৈ আছে এতিয়া। ইয়াৰো কাম বাকী আছে, চ' মই কামখিনি কৰি লওঁ দিয়ক। আৰু এটা কথা কৈ লওঁ হা, মই যিমানো ঠিক নকৰোঁ কেলৈ, যিমানো চেষ্টা নকৰোঁ কেলৈ, একদম টিপটপ হৈ নাযায় তাৰমানে হা। কি হয় জানো, মই যিমান ভাল কৰিলেও বেয়াই হয় তাৰমানে। চ' মোৰ লেভেলত মই যিমান পাৰোঁ ঠিক কৰিম, বাকী চয়নিকাই ঠিক কৰিব, আৰু মই যিমানলৈকে পাৰোঁ মই সিমানটোৱে কৰিব পাৰিম, বাকীখিনি তাইৰ ওপৰত। ইমান মই ঘৰত খানা চানা বনোৱা ইমান কথাটো নাথাকে, প্ৰায় মই বাহিৰতে খাওঁ অকলে থাকিলে। কিন্তু আজিৰ পৰা চাগে মোৰ ঘৰতে খানা হ'ব, কাৰণ অকলে থাকিলে ইমান মন নাযায় বনাবলৈ। ইমান মন নাযায় কাৰণে ইমান লেতেৰাও নহয়। মই খুব বেছি কেতিয়াবা সপ্তাহত এদিন মাংস ভাত বনাই খাওঁ, নহ'লে ৰাতিপুৱা মেগী বা ৱাই খাই ওলাই যাওঁ, আৰু দিনটো বাহিৰতে খাই মোৰ কামবিলাক চলি যায় তাৰমানে। আৰু এটা বস্তু দেখাব বিচাৰোঁ, এইটো হৈ গ'ল আৰু যিটো আমাৰ ৱেষ্ট পানীটো মই সেইটো সদায় পানীত এনেকৈ প্ৰিজাৰ্ভ কৰি থওঁ। তো মোৰ যদি কিবা চাফা তাফা কৰিব লাগে, পানী মাৰিব লাগে, তেতিয়া মই এইবিলাক পানীয়ে ইউজ কৰোঁ। মোৰ হিচাপত যিমান চাফা কৰিব পাৰি মই কৰিলোঁ।
Heffy dog, droopy dog, Yosemite Sam. The cartoon never where anything can happen, anything almost don't apply. বাইদেউ আহি পোৱাহিয়ে নাই কিন্তু বাইদেউৰ বস্তু আহি পাই গ'লেই কিবা কিবি অৰ্ডাৰ দি থৈছিলে এইবিলাক দৰকাৰী বস্তু আহি আছেগৈ তাই খুলি চাওঁচোন কি আছে এইটো হৈ গ'ল মামাআৰ্থ ডিটাৰজেণ্ট কাপোৰ ধোৱা এইটো কি ফেচ ক্ৰীম কি আছে এইটো বডি মিক্স ফৰ বেবিজ আমাৰ টাইমততো এইবিলাক নাছিলে তিনিটা বস্তু আহিছে আমাৰতো চাৰ্ফতে ধুই দিছিলে কিন্তু আজিকালি নহ'ব আজিকালি চব বেবি প্ৰডাক্ট মইতো পূৰা চাফা কৰিলোঁ মোৰ হিচাপত ইয়াতকৈ নহয় তাৰমানে চব কৰি হৈ গ'ল মোৰ হিচাপতে এতিয়া মই যাওঁ অফিচলৈ লাঞ্চটো কৰি অফিচৰ পৰা ডাইৰেক্ট মই যামগৈ ইহঁতক আনিবলৈ বুলি চ' অফিচৰ পৰা মই এতিয়া ওলালোঁ গৈ আছোঁ এতিয়া এয়াৰপৰ্টৰ ফালে কাৰণ এহেঁতি আহি আছে ফ্লাইটত আহিব লগা হ'ল কিয় তাৰ মানে কাৰণটো এইটো মই যোৱা কথা আছিলে কিন্তু মোৰ যোৱাটো নিমিলিলে আৰু মই যদি অকল এহেঁতক আনিবলৈ বুলি যাওঁ অহা যোৱা মিলাই যিমান টকা খৰচ হয় নহয় তাতকৈ মানে সিহঁতি ফ্লাইটত আহি গ'লে মোক কম টকা খৰচ হয় চ' সেইকাৰণে সিহঁতি ফ্লাইটতে আহিলে আৰু তাইৰো এইটো ফাৰ্ষ্ট ফ্লাইট এক্সপিৰিয়েঞ্চ এটা হ'ব আৰু ভাল পাব চাগে তাই সেইবুলিয়ে কৰি দিলোঁ আৰু চ' মোহনবাৰী এয়াৰপৰ্টৰ পৰা আহিছে ডিব্ৰুগড় আৰু ইয়াত পাবহি 4:45 বহুত উৎপাত কৰি আহিছে বোলে মাকে কৰা মতে অলপ ভিডিঅ' চিডিঅ' কৰিবলৈ দিছোঁ যদি ভিডিঅ' ভালকৈ পাওঁ ফুটেজ মই দি দিম বাৰু কথা হ'ল কি আৰু বেছি টাইম নাই এতিয়া আহি পাবহি Wake up, I'm wasted still. I realize the time that I wasted here. I feel like you can't feel the way I feel. I'll be fucked up if you can't be right here. I'll be fucked up if you can't be right here. I do the same thing I told you that I never would. I told you I changed, even when I knew I never could. Know that I can't find nobody else as good as you. I need you to stay, need you to stay. I do the same thing I told you that I never would. I told you I changed, even when I... কথাটো হ'ল কি মই ওলাওঁতে টাইমতে ওলাইছিলোঁ কিন্তু এতিয়া ইমান ট্ৰেফিকত ফচি গ'লোঁ মই পাইছোঁহি এতিয়া গড়চুক আৰু মই যাব লাগে এয়াৰপৰ্ট আৰু পাবগৈ লাগে 4:45 সিহঁতি লেণ্ড কৰিব এতিয়া বাজিলে কিমান 4:30 ইয়াতে হ'ল 15 মিনিটত গৈ মই পাবগৈ লাগে এয়াৰপৰ্ট এই ট্ৰেফিকডালে নহয় সদায় মানে এনেকুৱাই সিহঁতৰ আন্ধাৰে হৈ যাব এতিয়া আৰু এটলিষ্ট মই আজি লেট হ'ব বিচৰা নাই তাৰমানে ইমান দিনৰ মূৰত আহিছে আজিও যদি মই লেট হওঁ নহয় এয়াৰপৰ্টত মোৰ গম পাইছে আৰু কি হৈ যাব মোৰ চ' 15 মিনিটত গৈ মই পাব লাগে এয়াৰপৰ্ট চাওঁ আৰু কিমান টাইম লাগে 15 মিনিটতো নাপামগৈ চাগে মই চেষ্টা কৰি চাওঁ এইটো গড়চুকৰ পইণ্টটো এইটো যদি পাৰ হৈ যাওঁ হৈ যাব সেইখন প্লেন আহিছে সেইখনে নি ক'ব নোৱাৰি দেই তেৰিকা গৈছে অলৰেডি ফ্লাইট লেণ্ড কৰিলে আজিও মই লেট মানে লেটৰ কাহিনীটো নক'ব আৰু লেটৰ কাহিনীটো মানে সদায় হৈয়ে আছে কাইৰা যেতিয়া জন্ম হৈছিলে লাষ্ট ইয়েৰ 17 ডিচেম্বৰ তাই জন্ম হৈছে দুলীয়াজানত মই আছোঁ গুৱাহাটীত ৰাতি ফোন কৰিছে এনেকুৱা ইমাৰ্জেঞ্চি চিটুৱেশ্যন যাব লাগে মই গৈছোঁ কিন্তু পূৰা গৈছোঁ কিন্তু নাপালোঁগৈ মই কলিয়াবৰ তিনিআলি পাওঁতে কাইৰা জন্ম হৈ গ'ল মই গৈ পাইছোঁগৈ 3টা বজাত অলৰেডি হৈ গৈ তাই বেবী ৰুমলৈ গ'ল তো সেইটোতো কথা মই শুনি থাকিব লাগেই আজিও লেট তাৰমানে মই আজিও লেট একচুৱেলি মোৰ গাত ভুল নাই মইতো টাইমতে ওলাইছিলোঁ কিন্তু ট্ৰেফিক আজি অলপ বেছিয়ে ট্ৰেফিক আছিলে যিটো কাৰণে টাইমটো মেনেজ নহ'ল I think I'll make it here now.
এয়াৰপৰ্ট 13 কিলোমিটাৰ আছে আৰু এতিয়াও কেতিয়া পামগৈ মই গালি চালি খাই শেষ হোৱাৰ পিছত It's you and only কেনেকুৱা লাগিলে একো পাত্তাই নিদিলে তাই হে কিয় মজা লাগি গ'ল মই আজি লেট হৈ গ'লে যে ভিডিঅ' বনাই তোমাক লগ কৰিবলৈ ফাইনেলি আমি দাদা পাই গ'লো ই কাইৰা কৈ দিয়া হেল্ল' বুলি হে কেনেকৈ কৈছিলা এইটো ফাইনেলি পাই গ'লি আমাৰ ৰাইচ মালকিন ভোক লাগিলে বোলে মামাম খাব এতিয়া খাই লৈ আমি যাম ক'ত খাই আমি যাম ডিকাথলন ডেক্লাথন কাইৰা আমি ক'ত পাই গ'লোহি ডেক্লাথন ডেক্লাথনত কি কিনিম তোমাৰ কাৰণে এতিয়া কৈ দিয়া আমি ক'ত আহিলোঁ ডিকাথলন আহিলোঁ কৈ দিয়া লাগিছে লেখাই দিয়ে লেখাই দিয়ে বিগ দেখাই দিয়ে এটা কোন হয় ক'ত হয় এইকেইটা হে আমি কিলো বল আৰু বেগ কাক লগ পালো আমি জুবিনদাক লগ কৈ দিয়া আজি সঞ্জয় দত্তকো লগ পালে আজি কাক লগ পাই এয়াৰপৰ্টত লগ পালে সঞ্জয় দত্ত আৰু ডিকাথলন আহিলে জুবিন দা আমাৰ বিল চিল দি হৈ গ'ল বিল পূৰা ফালি দিছে ৰাইজে বিল দিলোঁ বেগ ল'লোঁ বল ল'লোঁ হ'ব নাই আৰু কিবা লাগিব নালাগে হৈ যাব অ'কে এতিয়া আমি যাওঁ ব'লা কাক লগ পালোঁ আমি জুবিন দাক লগ পালোঁ কি ক'লে জুবিন দা তোমাক হেল্ল' ক'লে জুবিন দাক দেখি তাই একদম নমু কৰি দিলে নমু কৰি দিয়াৰ পিছত জুবিন দাই নিজে আগবাঢ়ি আহিলে আহি ল'লে ফটো কপিও মাৰিলে এই কপি ফটো চাই লওক হয় নাই জুবিন দাও চেলিব্ৰিটি মই মোৰ লাইফত চেলিব্ৰিটি কৰি দিয়া চ' আজি এইটো ভিডিঅ' ইয়াতে শেষ কৰিছোঁ কৰোঁ আকৌ শেষ কৰোঁ যাওঁ ইয়াক হালকক ল'ম আমি চ' এইটো ভিডিঅ' মই ইয়াতে শেষ কৰিছোঁ এতিয়া আমি যাওঁ ঘৰলৈ বহুত ভাগৰ লাগি আছে সিহঁতৰ ৰেষ্ট ল'ম আৰু আজিৰ পৰা আৰু আমাৰ কাইৰা ভিডিঅ' অলপ ফ্ৰিকুৱেণ্টলি দেখিবলৈ পাব আপোনালোকে চ' টিল দেন নেক্সট ভিডিঅ'লৈকে বাই বাই গুড নাইট বাই বাই বাই